লোকে বিপুল উৎসাহ উদ্দীপনাৰে চিচি বৰগাঁও নৱগঠিত সমষ্টিটো উন্নয়নৰ কাৰণে সুৰক্ষিতৰ কাৰণে তেওঁলোকে যি মোক সহায় সহযোগিতা আগবঢ়াইছে মই তাৰ বাবে সকলো নাগৰিকৰ ওচৰত ভোটাৰৰ ওচৰত জনতাৰ ওচৰত মই ধন্যবাদ আৰু কৃতজ্ঞতা যথেষ্ট ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে ৰাইজৰ বুকুৰ আপোন কৰি ল'বলৈ বিচাৰিছে যিহেতু মই বিগত 22 বছৰ ধৰি ৰাইজৰ হকে কাম কৰি আহিছোঁ আৰু অনাগত দিনত ৰাইজৰ হকে কাম কৰিবৰ কাৰণে যি ৰাইজে মোক দায়িত্ব দিছে এই দায়িত্ব যাতে মই পালন কৰিব পাৰোঁ মই ৰাইজৰ ওচৰত মই তেওঁলোকক আশীৰ্বাদ বিচাৰিছোঁ আৰু ভগৱানৰ পৰা মই বিশেষ বৰ বেছি যুঁজ ডাঙৰ হ'ব বুলি ভবা নাই কাৰণ সমষ্টিবাসীৰ সৈতে মই বহু বছৰৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত অকল চিচি বৰগাঁও সমষ্টি বুলিয়ে নহয় ধেমাজি জিলাখনৰ প্ৰত্যেকজন ব্যক্তিৰ লগতে মোৰ চিনা পৰিচয় আছে বুলিয়ে ক'ব পাৰি আৰু বিভিন্ন ধৰণৰ সামাজিক কাম কাজো মই কৰি আহিছোঁ বহু বছৰৰ পৰা এইখিনি মই নিস্বাৰ্থভাৱে কৰি আহিছিলোঁ যাৰ পৰিণতিত আজি ৰাইজে মোক অনুৰোধ কৰিছে তেওঁলোকে দাবী জনাইছে যে আপুনি আহক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক আৰু আমাক এজন সবল বিধায়ক হিচাপে আমাক আগবঢ়াই নিয়ক আৰু এই সমষ্টিৰ উন্নয়নৰ কাম কৰি যাওক আজি জীৱনৰ প্ৰথম নতুন দিন জীৱনত প্ৰথম এবাৰ ৰাজনীতিত প্ৰথম আহিছোঁ কওঁতে অকণমান মাতবোৰ ভুল ভ্ৰান্তি হ'ব পাৰে এবাৰ কোৱা ইমান অভ্যাস নাই কিন্তু বহুত আশা লৈ আহিছোঁ বহুত সপোন লৈ আহিছোঁ আজিৰ পৰা মই পূৰা এই মাৰ শপত খাই কৈছোঁ আজিৰ কাৰণে পূৰা মানে ৰাইজৰ কাম কৰিম বুলি শপত খাই কৈছোঁ হৰেণ চাংমাই ঘৰ ঘিলামৰা এতিয়া চিচি বৰগাঁও সমষ্টি নিৰ্দলীয়ভাৱে এটা কথা সুধো যেহেতু ইমান ডাঙৰ এটা সমষ্টি হয় আপুনি কিয় খেলিম বুলি আহিছে আপুনি জিকিম বুলি আহিছে না মনত বহুত আশা লৈ আহিছোঁ ৰাইজৰ হকে কাম কৰিবলৈ আহিছোঁ কিছুমান নিজৰ যোনটো চিন্তা ভাৱনা সেইটো অকণমান হেৰি কৰিবলৈ আহিছোঁ অলপ সেয়াই অলপ খেলি মেলি হৈছে ভুল ভ্ৰান্তি নধৰিব দেই